নমস্কাৰ মিক্সড এণ্ড ৰেণ্ডম ভিডিঅ' চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকক কম গিম্বল অবিহনেও এটা এণ্ড্ৰইড মোবাইলৰ সহায়ত কেনেকৈ আপোনাৰ ভিডিঅ'বিলাক স্থিৰ কৰিব পাৰি তাকে আপোনালোকক জনাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। গুগল ফটোজ এই এপটো সকলোৰে মোবাইলত আছে আৰু যিসকলৰ মোবাইলত এই এপটো নাই তেওঁলোকে গুগল প্লে ষ্ট'ৰৰ পৰা এই এপটো ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰাৰ পিছত কি কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। প্ৰথমে আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা গুগল ফটোজ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। আপুনি যিটো ভিডিঅ' ষ্টেবিলাইজ কৰিব বিচাৰিছে সেই ভিডিঅ'টো নিৰ্বাচন কৰি লওক। কাৰ চিনেৰে দেখুওৱা ষ্টেবিলাইজ অপশ্যনটো আপুনি চিলেক্ট কৰক। আৰু এনেদৰে আপুনি গুগল ফটোজ এপৰ জৰিয়তে যথেষ্ট স্থিৰ ভিডিঅ' লাভ কৰিবলৈ সক্ষম হ'ব।